ওম নমঃ শিৱায়। প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত কথা পাতিম 5 মিনিটত ছোৱালী কেনেকৈ পটাব পাৰি। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় তেতিয়াহ'লে নিশ্চয় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব, আৰু যদি মোৰ চেনেলটোত নতুনকৈ চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিছোঁ ছোৱালী কেনেকৈ পটাব পাৰি। ছোৱালী পটোৱা কোনো কঠিন কাম নহয়, অকল কেনেকৈ পটাব লাগে আপুনি সেইটো জানে, তেনেহ'লে 5 মিনিটত অতি সহজে ছোৱালী পটাব পাৰিব। প্ৰিয় দৰ্শক, ছোৱালী পটাবলৈ কি কি কৰিব লাগে? 1 নম্বৰ, আকৃষ্ট কৰা। 2 নম্বৰ, কথা কোৱাৰ চেষ্টা কৰা। 3 নম্বৰ, প্ৰশংসা কৰা। 4 নম্বৰ, চুলি ঠিক ৰখা। 5 নম্বৰ, কথা কোৱা ষ্টাইল। 6 নম্বৰ, ধৈৰ্য। 7 নম্বৰ, হাঁহি ফূৰ্তিত থকা। 8 নম্বৰ, উপহাৰ দিয়া। 9 নম্বৰ, নিজৰ সুখ দুখৰ কথা কোৱা। আৰু 10 নম্বৰ, মন খুলি কথা কোৱা। প্ৰিয় দৰ্শক, এই গোটেইকেইটা গুণ যদি আপোনাৰ লগত আছে তেতিয়াহ'লে আপুনি নিশ্চয় 5 মিনিটত এজনী ধুনীয়া ছোৱালী পটাবলৈ পাৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি এফালৰ পৰা বুজাই যাম যে কেনেকৈ ছোৱালী পটাব লাগে। 1 নম্বৰ, আকৃষ্ট কৰা। এজনী ছোৱালীৰ লগত কথা পতাৰ আগত চিন্তা কৰিব যে মই তাইক কেনেকৈ আকৃষ্ট কৰিব পাৰিম, কাৰণ এজনী ছোৱালীক পটাবলৈ গ'লে তাইক আকৃষ্ট কৰিব লাগিব, তেনেহ'লে আপুনি সঠিকভাৱে কামটো কৰিব পাৰিব। আৰু যদি ছোৱালীজনীক আকৃষ্ট কৰিব নোৱাৰে তেনেহ'লে কেতিয়াও সেই ছোৱালীজনীক আপুনি পটাব নোৱাৰিব। 2 নম্বৰ, কথা কোৱাৰ চেষ্টা কৰা। প্ৰিয় দৰ্শক, কথা কোৱাৰ চেষ্টা কৰিব লাগিব। যিকোনো কথা হ'ব পাৰে, কিন্তু কমেও 2 বা 3 মিনিটৰ ভিতৰত কথা ক'ব লাগিব। এতিয়া প্ৰশ্ন হ'ল 2-3 মিনিট কি কথা ক'ব, আৰু কথা ক'লে ছোৱালীজনী আপোনাৰ প্ৰতি কেনেকৈ আকৃষ্ট হ'ব? হয়, হ'ব আপুনি যদি ছোৱালীজনীৰ মন পচন্দৰ কথা কয় আৰু কথাৰ মাজে মাজে অলপ ছোৱালীজনীৰ প্ৰশংসা কৰিব পাৰে, লগতে আপোনাৰ কথাত ছোৱালীজনীক যদি হহুৱাব পাৰে, তেনেহ'লে ভাবি ল'ব আপোনাৰ প্ৰতি আকৃষ্ট হৈছে। 3 নম্বৰ, প্ৰশংসা কৰা। প্ৰিয় দৰ্শক, ছোৱালীবোৰে নিজৰ প্ৰশংসা শুনি বহুত ভাল পায়। আপুনি যেতিয়া ছোৱালীজনীৰ লগত দেখা কৰিব তেতিয়াই সেই ছোৱালীজনীৰ বিষয়ে কিছুমান প্ৰশংসনীয় কথা ক'ব, আৰু যদি আপুনি এনেকৈ কৰিব পাৰে তেনেহ'লে আপোনাৰ কাম অতি সোনকালে হৈ যাব। 4 নম্বৰ, চুলি ঠিক ৰখা। আপোনাৰ যদি চুলিৰ ষ্টাইল ঠিক নহয় বা দেখাত ভাল নহয় তেনেহ'লে আগতে চুলিৰ ষ্টাইল ঠিক কৰিব। আপুনি দেখিব যে সেই ছোৱালীজনীয়ে কেনেকুৱা চুলিৰ ষ্টাইল পচন্দ কৰে, আপুনি সেই ষ্টাইলত চুলি কাটিব। কাৰণ ছোৱালীজনীৰ লগত যেতিয়া দেখা কৰিব যাব তেতিয়া প্ৰথমতে সেই ছোৱালীজনীৰ চকু আপোনাৰ চুলিৰ ওপৰতে পৰিব, সেইবাবে ছোৱালীজনীৰ মন পচন্দ মতে কাটিব। 5 নম্বৰ, কথা কোৱাৰ ষ্টাইল। এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত কথা কোৱাৰ ষ্টাইলটো ভাল হ'ব লাগিব। কিছুমান বেয়া কথা যদিও ষ্টাইলত কোৱা হয় তেনেহ'লে শুনাত ভাল লাগে, ঠিক তেনেদৰে যদি ভাল কথাও ষ্টাইলত কোৱা নহয় শুনাত বেয়া লাগে। সেইবাবে এজনী ছোৱালীৰ লগত কথা কোৱাৰ আগত ষ্টাইলত কথা ক'ব। প্ৰিয় দৰ্শক, 6 নম্বৰ হৈছে ধৈৰ্য। ধৈৰ্য নধৰিলে কোনো কামতে সফল হ'ব নোৱাৰে। ছোৱালী এজনী পটাবলৈ হ'লে আপোনাৰ সময় লাগিব, সেইবুলি আপুনি এৰি নিদিব। ধৈৰ্য ধৰক, আপোনাৰ কাম নিশ্চয় হ'ব। প্ৰিয় দৰ্শক, 7 নম্বৰ হৈছে হাঁহি ফূৰ্তিত থকা। অকল ছোৱালী বুলি কথা নহয়, হাঁহি ফূৰ্তিত থাকিলে পৃথিৱীৰ সকলোৱে পচন্দ কৰে বা ভাল পায়। আপুনি জানেনে, মানুহক আকৰ্ষণ কৰাত 60% নিৰ্ভৰ কৰে হাঁহি ফূৰ্তিয়ে। সেইবাবে কোনো ছোৱালীক আকৃষ্ট কৰিবলৈ হ'লে হাঁহি ফূৰ্তিত থাকিব লাগিব। 8 নম্বৰ, উপহাৰ দিয়া। বন্ধুসকল, যিকোনো ছোৱালীয়ে নহওক কিয় উপহাৰ সকলো ছোৱালীয়ে পচন্দ কৰে। সেইবাবে ছোৱালীজনীৰ লগত দেখা কৰিবলৈ যোৱাৰ সময়ত কিবা এটা উপহাৰ লৈ যাব, তেনেহ'লে সেই ছোৱালী আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। 9 নম্বৰ, নিজৰ সুখ দুখৰ কথা কোৱা। ছোৱালীবোৰে নিজৰ সুখ দুখৰ আনৰ আগত কথা কৈ ভাল পায় আৰু বেলেগৰ সুখ দুখৰ কথা শুনিও ভাল পায়। সেইবাবে নিজৰ সুখ দুখৰ কথা সেই ছোৱালীজনীৰ লগত শ্বেয়াৰ কৰক, তেনেহ'লে সেই ছোৱালী আপোনাৰ প্ৰতি আকৃষ্ট হ'ব। আৰু শেষত 10 নম্বৰ। 10 নম্বৰ হৈছে মন খুলি কথা কোৱা। কিছুমান মানুহ আছে যে মন খুলি কথা নকয়। যিসকল মানুহে মন খুলি কথা নকয় সেইসকল মানুহক মানুহে ভাল নাপায়। সেইবাবে ছোৱালীজনীৰ লগত কথা কোৱাৰ সময়ত মন খুলি কথা ক'ব, তেনেহ'লে সেই ছোৱালীজনী আপোনাক নিশ্চয় ভাল পাব। প্ৰিয় দৰ্শক, আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ ভিডিঅ'টো চালে, আৰু আপোনালোকে নিশ্চয় গম পালে যে এজনী ছোৱালীয়ে কেনেকুৱা ল'ৰা পচন্দ কৰে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় আমাক এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আমাক বিদায় দিয়ক।
নেক্সট ভিডিঅ'লৈ